স্বাগতম জনাইছো আজি আমাৰ ইউটিউব চেনেল মেডিকেল চিনেমালৈ। আজি আমাৰ মাজত আছে এজন জাল বিশেষজ্ঞ, তেখেতে নিজে পৰিচয় নিজে দাঙি ধৰিব। নমস্কাৰ, হয় মোৰ নাম হিমাংশু জনসন, মই জাল বিশেষজ্ঞ। মই বহুত জাল পাতিলোঁ, জাপান, আমেৰিকা, লণ্ডন চবতে মই জাল পাতিলোঁ। মই লাঙি পাতো, মোৰ লাঙি পুৰা ৰাপ আছে, কৈ শিঙি মই বহুত মাছ ধৰোঁ, গম পাইছেনে আপুনি? সেইকাৰণে মই অসমৰ ৰাইজৰ এটা কথা কওঁ, যিহেতু গৰমৰ বন্ধ দিলে, গৰম বন্ধ দিলে চলিটো হয়তো হৈ বৰশী বাই থাকিব। কালিতো আমাৰ তালে চলি মেটা হ'ল গু গুৱে ঘুমাই গৈছে বৰশী বাবা যায়। সেইকাৰণে মই কৈছো অসমৰ ৰাইজক বৰশীটো কমপ্লিট বাবা বাদ দিয়া, বৰশী বাওঁতে লাঙি বাটক। মই অসমৰ ৰাইজৰ চলিগিলাক কৈছো, যিহেতু গৰম বন্ধ নাই, চলি বৰশীটো বাই থাকিব, লাঙি বাটক। লাঙি পাতিলে বহুখিনি লাভ আছে, মাছৰ কাৰণে টাইম বঢ়িয়া কথা কৈছে হয়নে? বঢ়িয়া, একদম ভাল লাগছে মোৰ শুনি। ৰাইজ বৰশী বাটককে লাঙি বাটক, লাঙি পাতিলে বহুখিনি সুবিধা আছে। আপোনাৰ দেহা স্কিনটো বগা হৈ থাকিব, এক নম্বৰতে মই মেইন পইণ্ট। সত্য কথা, এইটো ভাল কথা কৈছে, পাওঁতে সদায় নালাগে। আৰু যদি ব্ৰেকআপ হোৱাৰ সম্ভাৱনা আছে কলেজত যাওঁ চলিগিলাকৰ, সেইটো হ'বই 100%। হ'ব, আৰু যিটো হাৰত ৰ'দ দিছি পুৰাটো পৰিবই মানুহ। সেইকাৰণে মই লাঙি বাটক, লাঙি পাতিলে বেছি লাভ আছে। বৰশী বাটো পাই থাকাতকে তাতে গোটেই এটা মাছ ক'ত বজে ক'ত কি হয় একো দিয়া নাই, মেকটা ফুলে কৰিব লাগিব, কিবা কৰিব লাগিব। সেইকাৰণে কিমান কৰি লাঙি বাটক, ঠিয়াক লাঙি পাতি থৈ আহক, ৰাতিপুৱা যাওক আপুনি কৈখিনি যিবাৰে গোটেইখিনি উঠাই লৈ আহক। হয় হওক, একদম ধুনীয়া কথা কৈছে। আৰু আমি সুধিব বিচাৰিম যে আপুনি কেনেকুৱা ধৰণৰ লাঙি ব্যৱহাৰ কৰে? হয়, মই লাঙি বহুত লাঙি ব্যৱহাৰ কৰো। মই তাৰে মাজত মই ভাল মোৰ মন পচন্দৰ দুখন লাঙি আছে, কৈ লাঙি আৰু পুঠি লাঙি। পাতলি হ'ল মোটামুটি এক গল হওক, এইখিনি পানী হওক, পাতলি হ'ল, মাছ বহিবই লাগিব। জানিব বিচাৰিম আপোনাৰ উপাৰ্জন কেনেকুৱা? মোৰ উপাৰ্জন বুলি ক'লে 12-5 মানসি থাকি যায়, কোনোবাটো মাহত মোৰ 4-6 গেলেও গুচি যায়। আচ্ছা আচ্ছা। আৰু যদি আমি মানে আপোনাক সুধিব বিচাৰিম যে আপুনি ৱৰ্ল্ডৰ ভিতৰত, গোটেই ৱৰ্ল্ডৰ ভিতৰত জাল পাতি ক'ত ভাল পাইছে? মানে এনেকুৱা ভাল জেগা পাইছে বা জাল পাতি বেছি মাছ পাইছে আপুনি এনেকুৱা জেগা আছে? এনেকুৱা জেগা আছে। মই 2017ত মই লাষ্ট জাল লাঙি পাতিছিলো আমেৰিকাত। 2017ত? ভাল ভাল পাইছো মই জেগাখিনি, ধুনীয়া। এক কঁকাল পানী দিছিল, তাতে ধুনীয়া মাছ লাগিছিল, ফুটুং বোলা ভৰ্তি হৈছিল মাছেদি। এনে কেনেকুৱা ধৰণৰ মাছ লাগিছিল? তাতে বেলেগ মাছ নাই, তাতে আছে আপোনাৰ মাগুৰ খিনিটো আছে, সেইখিনি। মোৰ ফোন এটা আহিছে, ঠিক আছে। হেল্ল', লৰিছ, কি হ'ল? কি পঠাই দিছো, মই পিণ্টক পঠাই দিছো। তিনিআলি পাতাই আছে তাতে মেট কাট, জালখন উঠিয়াই লৈ হ'ল। মই যাই আছো, তাৰমানে মই ষ্টুডিঅ'ত আছো, সেইকাৰণে। ৰাখিছো। ফোন এটা আছিল। ঠিক আছে, জাল পাতা আছে? জাল পাতা আছে। এতিয়া আপুনি কি কিবা ক'লে নহয়, ক'ত জাল পাতা থকা বুলি ক'লে? লণ্ডনৰ তিনিআলিত পাতা আছে। ঠিক আছে, আপোনাৰ দেখিলে লণ্ডনৰ তিনিআলিৰ পৰা ফোন আহিছে, জাল পাতা আছে, তাতে মাছ বুজিছে। তো বাকীখিনি এতিয়া দিলো, আমাৰ ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিলো। আৰু কথাটো হ'ল কি, মানে এতিয়া বৰশী চৰশী বোৱা বাদ দিয়ক, চবেই লাঙি লওক আৰু যাই থাকক, নেকি? ঠিক আছে, জাগো ৰাইজ জাগো, লাঙিলেকে ভাগো। মই এৰিলো, নমস্কাৰ।